নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ ওচৰলৈ এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিবিধ হৈছে বাটাৰ পনীৰ আৰু মই এইখিনি বনাবৰ বাবে কি বস্তুৰ প্ৰয়োজন হ'ল চাওঁ আহকচোন। 200 গ্ৰাম পনীৰ লৈছোঁ আৰু বিলাহী লৈছোঁ, পিঁয়াজ লৈছোঁ, আদা নহৰু লৈছোঁ, কেঁচা জলকীয়া আৰু কাজু লৈছোঁ কেইটামান মই, আৰু বাটাৰ দি দিছোঁ কেৰাহীটোত মই। আৰু এতিয়া মই বাটাৰখিনি অলপ গলাৰ পিছত তাত মই পিঁয়াজখিনি দি দিম কাটি ৰখা। পিঁয়াজখিনি দিয়াৰ পিছত মই এইখিনি অকণমান লৰাই লৈ তাত মই আদা নহৰুখিনি দি দিম। আদা নহৰুখিনি দিয়াৰ পিছত কেঁচা জলকীয়া আৰু শুকান জলকীয়া কেইটা দি দিম। আৰু এতিয়া মই কাজুখিনি দি দিছোঁ। এতিয়া ইয়াতে মোৰ কাজু অকণমান কম হ'ল, কাজু অকণমান বেছি হ'লে ভাল হয়। আৰু বিলাহী লৈছোঁ মই 3-4টামান কাটি লৈছোঁ সৰু সৰুকৈ। এইখিনি দিয়াৰ পিছত অকণমান সিজিবৰ কাৰণে ৰাখি দিম 10 মিনিটমান সময়ৰ কাৰণে। আৰু মই এতিয়া ইয়াতে ঢাকনিখন মাৰি দিম। আমাৰ এইখিনি হৈ গৈছে, বিলাহীখিনি ধুনীয়াকৈ সিজি গ'ল, মোৰ এইখিনি ৰেডি হৈ গ'ল। আৰু মই এতিয়া পেষ্ট বনাই ল'ম মিক্সি জাৰ এটাত লৈ। পেষ্টখিনি ধুনীয়া হৈছে মিহি। আৰু মই এতিয়া বাটাৰ অকণমান লৈ ল'ম কেৰাহী এটাত। আৰু মই এতিয়া ইয়াতে পনীৰখিনি ফ্ৰাই কৰি ল'ম। তাৰপিছত মই ইয়াতে হালধি অকণমান দি দিম। হালধি অকণমান দিয়াৰ পিছত ৰেড চিলি অকণমান দি দিম কালাৰটো ধুনীয়া অহাৰ কাৰণে। এতিয়া মোৰ পনীৰখিনি ফ্ৰাই হৈ গ'ল, ধুনীয়া এটা কালাৰ আহিছে। আৰু মই এতিয়া কেৰাহী এটাত মই বাটাৰ এচামুচ দি দিলোঁ। আৰু মই এতিয়া ইয়াতে জিৰা এচামুচ দিম। জিৰা এচামুচ দি কিনে জিৰাখিনি ভজা হোৱাৰ পিছত মই তাত হালধি গুড়ি দিম অকণমান আৰু ৰেড চিলি পাউডাৰ দিম অকণমান। চিলি পাউডাৰখিনি দিয়াৰ পিছত মই এইখিনি অকণমান সময় লৰাই ল'ম। তাৰপিছত মই এতিয়া ইয়াতে ধনিয়া গুড়ি এচামুচ দিম আৰু জিৰা গুড়ি এচামুচ দিম মই। জিৰা গুড়ি এচামুচ দিলোঁ। তাৰপিছত মই এচামুচ ইয়াতে কষ্টুৰি মেথি দি দিলোঁ অলপ। আৰু এইখিনি ভজা হোৱাৰ পিছত মই এচামুচ নিমখ দি দিলোঁ। আপোনালোকে সোৱাদ অনুসৰি ল'ব, কিমানখিনি প্ৰয়োজন হয় মই এচামুচেই দিলোঁ। আৰু এইখিনি ভজাৰ পিছত তাত মই মছলাখিনি দি দিম পেষ্ট কৰি লোৱা। এইখিনি দি পেলাই অকণমান মই ভাজি ল'ম। ভাজি লোৱাৰ পিছত তাত মই পনীৰখিনিও দি দিলোঁ এইখিনি ভজা হোৱাৰ পিছত। তাৰপিছত মই এইখিনি অকণমান সময় লৰাই ল'ম। তাৰপিছত এইখিনি লৰোৱা হোৱাৰ পিছত মই তাত অকণমান গৰম পানী দি দিম, অলপ কমকৈ দিম। আৰু মই বেছি পাতল নকৰোঁ, এইখিনি অকণমান গ্ৰেভিখিনি ডাঠ কৰিম, তাৰ বাবে মই কম লৈছোঁ পানীখিনি, আপোনালোকৰ প্ৰয়োজন অনুসৰি ল'ব। আৰু মই এইখিনি এতিয়া হোৱাৰ কাৰণে মিনিটমানৰ সময়ৰ কাৰণে ৰাখি দিম। আৰু পনীৰখিনি ধুনীয়াকৈ মছলাখিনি সোমাই যাব। আৰু মই এতিয়া গৰম মছলা অকণমান দিলোঁ। আৰু এইখিনি মোৰ ৰেডি হৈ গ'ল এতিয়া পৰিৱেশনৰ কাৰণে। এতিয়া মই এইখিনি ছাৰ্ভ কৰি ল'ম। ধুনীয়া এটা কালাৰ আহিছে। আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। ভিডিঅ'টি চাই কেনে পালে মোক জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।